সকলোৱে ভালে কুশলে আছেনে? আজি দেখিছেই নহয়, এয়া কাপোৰ চাপোৰ পিন্ধি ওলাইছোঁ, ক'ৰবাত যাওঁ আৰু তাকে আপোনালোকক দেখাম, কাৰ লগত যাম, ক'ত যাম আৰু কি খাম, সেইটোৰ ওপৰতে আজি ব্লগটো হ'ব। ব'লক আমি আৰম্ভ কৰোঁ। এয়া আহি পাই গ'লহি, মই কাৰ লগত যাম। মোৰ ফ্ৰেণ্ড আহি বাহিৰত ৰখি আছে, ইয়াত গেটখন খুলি লৈছোঁ। সেইজনী স্কুটি লৈ আহি পাই গ'লহি। আজি মোৰ বসন্তী নিনো, তাইৰ ভাগৰ এখন লৈ যাম। এইজনী পুৰা চেক্সি ড্ৰেছ লগাইছে। চলো আমি চলতে হে। ক'ত যাম সেইটো বাকী আছে, কাৰ লগত যাম দেখালোঁ, ক'ত গৈ আছোঁ বলক। আমি আহি পাই গ'লোহি, য'ত দেখাম বুলি ভাবিছোঁ সেয়া চাওক, বেক কেমেৰা কৰি দিছোঁ। আমি আহি পাই গ'লোহি চাংঘাই মুকবাঙত। ব'লক আজি আমি ডিনাৰ চাংঘাই মুকবাঙত কৰিম। এয়া 6 মাইলৰ ব্ৰিজৰ তলেদি এনেকৈ আহিলে পাই যায়। মাটিৰ বস্তু এইবিলাক দেখিছে নহয়। আমাক কলপাতৰ থালি দিছে, আমি এতিয়া খাম পুৰা। আপোনালোকে ফাৰ্ষ্ট টাইম আহিছে নেকি? এই মণিপুৰ হেৰিয়াত প্ৰথমবাৰ খাম। প্ৰথমবাৰ খাম কৈছে আমি, মেনেজাৰৰ কথা শুনিছোঁ আমি। বাকী বস্তু আহি আছে দেখিছে নাই। গুৱাহাটীত এইটো মাটিৰৰ থালি আৰু এখন কলপাত দিছে, দেখিছেনে গোলকৈ। গুৱাহাটীত বা ক'ত কলপাত পায়, এখন কলপাত দুইজনীকে দিছে, কলপাতত দিছে দেখিছে নহয়। মাটিৰৰ কাঁহী, এয়া কলপাত, ইয়াৰ গিলাচটো মাটিৰৰ হয়। ৱাও, এইটো আগৰ দিনৰ ৰজা ঘৰৰ নিচিনা লাগি গৈছে দেই। পানী আছে, এয়া পানী মণিপুৰী থালি প্ৰথমবাৰ। পুৰা খাই মেলি অভাৰ সেয়া বস্তু থাকি গ'ল। ইমান বস্তু দিছে, খাব নোৱাৰিলোঁ আৰু দেই। ৰাইচ থাকি গ'ল এবট আৰু নোৱাৰোঁ, ইটছ অভাৰ। আমাৰ খাই বৈ হৈ গ'ল আৰু বিৰাট টেষ্টি। আমি খাবই নোৱাৰিলোঁ, ইমান অভাৰ দিছে নহয়। মানে এটা থালিয়ে দুটা মানুহে খাব পাৰে। আৰু মানে থালিটো প্ৰাইচটো দেখিছে 300 অনলি।
ইমান কষ্টলিও নহয়, চবেই খায় আৰু 300ত 2টা মানুহে খাব পাৰিব। আপোনালোকে আহিব পাৰে খাবলৈ, বিৰাট ভাল হয়, হাইজেনিক, ষ্টাফো ভাল। বলক এতিয়া যাওঁগৈ। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল পাইছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। পাৰিলে ইয়াত এবাৰ খাইও যাবহি। বাই বাই।